নমস্কার, এই মুহূর্তে অসম তথা ভারতের বিভিন্ন প্রান্তের করা কেইবাটাও গুরুত্বপূর্ণ খবর জোগাড় করা হয়েছে। আর প্রথমটা খবর খুবই গুরুত্বপূর্ণ খবর, রাজ্যব্যাপীভাবে লইছে একটা বিগ ব্রেকিং নিউজ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ঘৃণা বিয়পা ভাষণ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা বিতৰ্ক মন্তব্য সন্দৰ্ভত অভিযোগ উত্থাপন কৰা দাখিল কৰা একাধিক জনস্বাৰ্থমূলক আবেদনৰ পাছত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে বিশেষ জাননী। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অর্থাৎ বহাগ বিহুর পাছত অনুষ্ঠিত হব। রকিবুল হোসেনের বিরুদ্ধে তৃণমূল কংগ্রেসের কর্মীর প্রতিবাদ। বিকান্দি হোমষ্টি কংগ্রেসের ভিতরে প্রাক্তন মন্ত্রী রকিবুল হোসেনের বিরুদ্ধে তৃণমূল কর্মীসকলের তীব্র প্রতিবাদ রাজনৈতিক পরিবেশ উত্তাল করে তুলিছে। মেয়া বিতর্কৰ মাজত মুখ্যমন্ত্রীর বিশেষ পোস্ট, উচ্চতম ন্যায়ালয়ের বিরোধী লৈ প্রত্যাহ্বান। মুখ্যমন্ত্রী এনে মন্তব্য বিভাজনের রাজনীতি আৰু সমাজত ঘৃণা বিয়পাৰ বিতৰ্কৰ মাজত আজি ফেচবুকত এক কুখল বুলি অভিহিত কৰিছে বিৰোধীয়ে। এনে মন্তব্যক তীব্ৰ গৰিহণা দিছে একাংশই। এনে এক বিশেষ পোস্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাষ চাপি আহিছে ৰাজ্য বিধানসভা নিৰ্বাচন। ইয়াৰ লগে লগে তীব্ৰ হৈ পৰিছে অসমৰ নিৰ্বাচনী বতাহ। নিৰ্বাচন কেন্দ্ৰ কৰি এনে পৰিৱেশৰ মাজত মিয়া বিৰোধী ক্ৰমাৎ অধিক স্বেচ্ছাচাৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ তেওঁৰ বিশেষ মিয়া বিৰোধী মন্তব্য ৰাজ্যৰ লগত দেশজুৰি তীব্ৰ ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰিছে। সকলোতে চৰ্চা লাভ কৰিছে প্ৰধানমন্ত্ৰী শেহতীয়াকৈ। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যাপক চৰ্চা লাভ কৰিছে। দেখা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফলোৱাৰ্ছ 1000 মিলিয়ন অৰ্থাৎ 100 কোটি স্পৰ্শ কৰিছে। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত 10 কোটি ফলোৱাৰ্ছ অতিক্ৰম কৰি সামাজিক মাধ্যমত ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে। জুবিন গাৰ্গৰ ন্যায় তদন্ত সন্দৰ্ভত বৃহস্পতিবাৰে কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি অধৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গৰ ন্যায় তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব সিদ্ধান্ত, আৰু এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আজি কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে কেবিনেট বৈঠকত। লোক নিৰ্মাণ বিভাগত 57 গৰাকী কনিষ্ঠ অভিযন্তাই চাকৰি কৰি আছে। APSC উত্তীৰ্ণ নহল এই কনিষ্ঠ অভিযন্তাসকল। ৰেগুলেশ্যন 3F-ত তেওঁলোকৰ চাকৰি ৰখা হৈছে সিদ্ধান্ত। মিছন বসুন্ধৰাৰ অধীনত 326 গৰাকী হিতাধিকাৰী ভূমিপট্টা প্ৰদান।